হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? পুনৰ আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ থাম্বনেইল দেখি আপোনালোকে গম পাইছেই যে মই আজি পনীৰ ৰান্ধিবলৈ লৈছোঁ। আহকচোন তেন্তে পনীৰ মই কেনেদৰেনো ৰান্ধোঁ তাৰ প্ৰচেছটো মই আপোনালোকক দেখাওঁ। ইচ্ছা কৰিলে আপোনালোকে এনেদৰে খাই চাব পাৰে। পনীৰ ৰান্ধিবৰ বাবে প্ৰথমতে বস্তুকেইবিধ যোগাৰ কৰি লৈছোঁ। প্ৰথমতে আদা, নহৰু, ইলাইচি, লঙৰ এটা পেষ্ট বনাই লৈছোঁ। তাৰপিছত বিলাহী একেবাৰে সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ, কেঁচা তেজপাত লৈছোঁ আৰু ডাঙৰ ডাঙৰ দুটা পিঁয়াজ মই একেবাৰে মিহি কৰি কাটি লৈছোঁ। তাৰপিছত লৈছোঁ মান ধনিয়া কেইডালমান আৰু মছলা, পনীৰ মছলা এটা লৈছোঁ আৰু এটা লৈছোঁ ৰেড চিলি আৰু অকণমান পাঁচফোৰণ দি দিম। বস্তুখিনি যোগাৰ ধুনীয়াকৈ হৈ গ'ল। এতিয়া মোৰ ছেকেণ্ড ষ্টেপটো হ'ব, মই পনীৰখিনি বাটাৰ দি ফ্ৰাই কৰি ল'ম। এখন কেৰাহী গৰম কৰি লৈছোঁ আৰু তাতে দিম এয়া আমুল বাটাৰ। আমুল বাটাৰ মই 1 চামুচ দিম। এয়া চামুচেৰে এচামুচ বাটাৰ লৈ লৈছোঁ। এনেদৰে গৰম কেৰাহীখনত মই চাৰিওফালে বাটাৰখিনি লগাই দিম। আচলতে বাটাৰত ফ্ৰাই কৰিলে ফ্লেভাৰটো খুব বেছি ভাল হয় খাবৰ কাৰণে। এটা ভাল গোন্ধ আহে, লগতে সোৱাদো হয়। এতিয়া বাটাৰখিনি গৰম হৈ গ'ল আৰু ইয়াতে মই পনীৰখিনি দি দিম। পনীৰখিনি এনেদৰে দি লৈছোঁ। পনীৰখিনি এনেদৰে অলপমান লৰাই লৈ বাটাৰখিনি ভালদৰে লাগিবলৈ দিব। বাটাৰখিনি ভালদৰে লাগি যোৱাৰ পাছত ধুনীয়াকৈ ব্ৰাউন কালাৰ অহালৈকে মই পনীৰখিনি ফ্ৰাই কৰি থাকিম। বহুত বেছি টান হৈ যোৱালৈকেও থাকিব নালাগে। আচলতে পনীৰ অলপমান কোমল হৈ থাকিলে খাবলৈ বেছি ভাল পাওঁ মই। চবৰে টেষ্টবিলাক বেলেগ বেলেগ, সকলোৱে বেলেগ বেলেগ ধৰণে খাই ভাল পায়। মই কিন্তু এনেদৰেই ভাল পাওঁ খাই। এতিয়া মই পনীৰখিনি লুটিয়াই দিম। খুব সাৱধানে লুটিয়াব লাগিব, চাব যাতে পনীৰ কেইটুকুৰা ভাগি নাযায়। লাহে লাহে এনেদৰে আপোনালোকে লুটিয়াব। এনেদৰে মই লুটিয়াই দিছোঁ। কালাৰটো অলপ চেঞ্জ হৈ আহিছে। গোটেই কেইটুকুৰা এনেদৰে মই লৰাই ল'ম। পনীৰখিনি আকৌ এবাৰ মই লুটিয়াই ল'ব লাগিব। এয়া দেখিছে, তলৰ ছাইডটো ধুনীয়াকৈ সিজি গৈছে, ব্ৰাউন কালাৰ আহিছে। এনেদৰে গোটেইখিনি মই লুটিয়াই ল'ম। এয়া পনীৰ ফ্ৰাই হৈ গ'ল। এতিয়া মই এটা পাত্ৰত এই পনীৰখিনি মই কেৰাহীৰ পৰা উঠাই ল'ম। সৰু টিফিন বাতি এটা লৈ লৈছোঁ আৰু এনেদৰে মই হেতাৰে গোটেই পনীৰখিনি ধুনীয়াকৈ উঠাই ল'ম।
এতিয়া সেই একেখন কেৰাহীতে মই মিঠাতেল দি ল'লোঁ। মিঠাতেল দি লোৱাৰ পাছত তেলখিনি গৰম হৈ গ'ল আৰু এতিয়া মই ইয়াত দি দিছোঁ কাটি লোৱা পিঁয়াজখিনি। মই দুটা ডাঙৰ ডাঙৰ পিঁয়াজ চপ কৰি লৈছিলোঁ একেবাৰে সৰু সৰুকৈ। এতিয়া ধুনীয়াকৈ তেলৰ লগত মিহলাই দিম। কালাৰটো দেখিছেনে কি ধুনীয়া আহিছে। পিঁয়াজখিনি অলপ ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিব লাগিব। পিঁয়াজখিনি লাহে লাহে ব্ৰাউন কালাৰ হৈ আহিছে। এতিয়া মই ইয়াতে দি দিছোঁ আদা, নহৰু, ইলাইচি আৰু লং মই পিচি ৰাখিছিলোঁ, এইখিনি দি দিছোঁ। তাৰপিছত মই দিম কেঁচা তেজপাত দুখিলামান। কেঁচা তেজপাতৰ ইমান গোন্ধ নোলায়, সেইকাৰণে মই অকণমান সৰহকৈ দিছোঁ। যিহেতু মোৰ ওচৰত শুকান তেজপাত নাই, গতিকে কেঁচা তেজপাতকে দিছোঁ। কেঁচা তেজপাত কোনে কোনে ব্যৱহাৰ কৰে মোক জনাবচোন কমেণ্ট কৰি। মই ব্যৱহাৰ কৰোঁ কাৰণ মোৰ কিবা এটা ভাল লাগে তাৰ ফ্লেভাৰটো। এতিয়া অলপ মছলা দি দিলোঁ, ৰেড চিলি দি দিছোঁ অলপ, আৰু এতিয়া পনীৰ মছলাটো দি দিম। এতিয়া মছলা দি ল'লোঁ। এতিয়া গোটেই মছলাখিনি মই মিক্স কৰি ল'ম। পিঁয়াজ, নহৰু, আদা, তেজপাত গোটেইখিনি মই তেলৰ লগত ধুনীয়াকৈ মিহলাই ল'ম আৰু একেবাৰে তেল বিৰিঙি নোযোৱালৈকে মই এইখিনি ভাজি থাকিম। মছলাৰ কেঁচা গোন্ধ থাকিলে মই বেয়া পাওঁ খাবলৈ, সেইকাৰণে তেলত ধুনীয়াকৈ ভাজি ল'ম। এয়া দেখিছে খুব ধুনীয়াকৈ ব্ৰাউন কালাৰ আহিছে। হালধি দিছিলোঁ কিন্তু দেখাবলৈ থাকি গ'ল। এতিয়া মই চপ কৰি লোৱা বিলাহীখিনি দি দিছোঁ। বিলাহী মই 3টা লৈছিলোঁ মিডিয়াম চাইজৰ, আৰু সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া বিলাহীখিনিও ধুনীয়াকৈ মিলাই ল'লোঁ। এয়া দেখিছেনে বিলাহীখিনি ধুনীয়াকৈ মিলি গ'ল। বিলাহীখিনি সোনকালে সিজিবৰ কাৰণে মই অকণমান সময় ঢাকোন লগাই দিছিলোঁ, কিন্তু সেইখিনি মই নেদেখালোঁ আৰু। এতিয়া ইলেক্ট্ৰিকেল কেটলি এটাত পানী গৰম কৰি ল'লোঁ আৰু এনেদৰে পানী মই ঢালি দিছোঁ। আপোনালোকে কালাৰটো দেখিছেনে? ইমান ধুনীয়া কালাৰ আহিছে। এনেদৰে অলপমান লৰাই দিব। এতিয়া অলপ সময় এনেদৰে মুকলিকৈ ৰাখি মই কিছু সময়ৰ পাছতে ঢাকোন লগাই দিম। উতলিব ধৰিছে লাহে লাহে। আপোনালোকে কেতিয়াবা এনেদৰে বনাই খাবচোন। খুব সহজ, ঘৰত থাকি ধুনীয়াকৈ আপুনি আজৰি সময়ত বনাই খাব পাৰে। ৰুটিৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে। খুব টেষ্টি হয়। মই প্ৰায়ে এনেদৰে বনাই খাওঁ। এতিয়া মই ঢাকোনখন লগাই দিছোঁ। কিছু সময় ঢাকোনখন ৰখাৰ পিছত এতিয়া মই ঢাকোনখন আঁতৰাই দিছোঁ আৰু চাওকচোন, পানী অকণমান কমি আহিছে। এতিয়া মই ইয়াত দিম নিমখ। সোৱাদ অনুসৰি নিমখ দিছোঁ।
আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখ দিব। এতিয়া নিমখখিনি যাতে গোটেই চব্জিখিনি ধুনীয়াকৈ মিলি যায়, সেইকাৰণে মই অকণমান এনেদৰে লৰাই দিছোঁ। এতিয়া মই এই ফ্ৰাই কৰি লোৱা পনীৰখিনি ইয়াত দি দিম। ৰংটো কিন্তু বহুত ধুনীয়া লাগিছে মোৰ, খায়ো চাগে নিশ্চয় ভাল লাগিব। এতিয়া লাহে লাহে লৰাই দিম মই অলপমান। বৰ বেছি খৰকৈ বা বেছি জোৰকৈ লৰাব নালাগে, কাৰণ পনীৰখিনি ভাগি গ'লে ভাল নালাগে খাই। সেইকাৰণে লাহে লাহে এনেদৰে ৰাখি দিব। গোন্ধটো কিন্তু বহুত ধুনীয়া আহিছে। এতিয়া পুনৰ ঢাকন লগাই দিলোঁ, আকৌ কেইছেকেণ্ডমান ৰখাৰ পিছত ঢাকনখন উঠাই দিলোঁ, আৰু এয়া চাওক, তেলখিনি বিৰিঙি আহিছে ওপৰলৈ, লাহে লাহে পানীও শুকাবলৈ ধৰিছে, আৰু কিছু সময়ৰ পাছতে আমাৰ পনীৰ ৰেডি হৈ যাব। বহুতে বহুত মছলা ব্যৱহাৰ কৰে, বহুত বেছি বাটাৰ ব্যৱহাৰ কৰে, কিন্তু মই তেনেদৰে আচলতে খাই ইমান ভাল নাপাওঁ। বেছি বাটাৰ হ'লেও ভাল নালাগে মোৰ। এতিয়া অকণমান কেটচাপ দি দিছোঁ, টমেটো কেটচাপ, যাতে অকণমান টেঙা টেঙা ভাৱ এটাও আহে, সেইকাৰণে। এতিয়া কেটচাপখিনি ধুনীয়াকৈ মিহলাই দিলোঁ। এতিয়া মই অকণমান কাজি নেমু চেপি দিম। এইটো কিন্তু অপশ্যনেল দেই, আপোনালোকে ব্যৱহাৰ কৰিবও পাৰে নকৰিবও পাৰে, কিন্তু মই নাজানো, টেঙাৰ প্ৰতি মোৰ বেছিয়ে দুৰ্বলতা আছে, সেইকাৰণে মই অকণমান নিজে ভাল পোৱাকৈ টেঙা চেপি দিছোঁ। আপোনালোকে মন কৰিছেনে বাৰু, ইয়াত মই যিখিনি কেঁচা তেজপাত দিছিলোঁ, সেই তেজপাতখিনি মই উঠাই দিলোঁ এতিয়া। এয়া ধুনীয়াকৈ পানীখিনি শুকাই আহিছে, আৰু আমাৰ গ্ৰেভি লাহে লাহে ৰেডি হৈ আহিছে। এনেদৰে মই চাৰিওকাষটো অকণমান চাফা কৰি দিছোঁ। এয়া চাওকচোন, কিমান ধুনীয়া কালাৰ আহিছে। অকণমান ঢাকন লগাই ৰাখি দিম কেইছেকেণ্ডমানৰ কাৰণে। এতিয়া ঢাকনখন পুনৰ উঠাই লৈছোঁ, চাওকচোন, পানী একেবাৰে কমি আহিল, আৰু মই যি ধৰণে মানে বিচাৰিছিলোঁ গ্ৰেভি, সেই ধৰণেই হৈ উঠিছে। মোৰ মনটো ভাল লাগিছে এতিয়া। আপোনালোকৰ বাৰু কালাৰটো ভাল লাগিছেনে? আৰু এতিয়া ইয়াতে মই অকণমান মান ধনিয়া দি দিছোঁ, যিহেতু আমাৰ পনীৰ ৰেডি হ'বলৈ হৈ গ'ল। আৰু এতিয়া মই নমোৱাৰ আগতে মান ধনিয়া পাতকেইখিলা কাটি পেলাই দি দিলোঁ। এতিয়া অকণমান লৰাই দিছোঁ, মান ধনিয়া পাতখিনি ধুনীয়াকৈ পনীৰখিনিৰ গ্ৰেভিৰ লগত মিহলি হৈ যায়। এয়া আমাৰ পনীৰ ৰেডি হৈ গ'ল, আৰু কেইছেকেণ্ডমানৰ কাৰণে এনেদৰে ৰাখি দিছোঁ, আৰু এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি দিওঁ। আমাৰ পনীৰ ৰেডি হৈ গ'ল। এয়া দেখিছেনে? অকল দেখাই নহয়, খাবলৈও কিন্তু বহুত বেছি টেষ্টি হৈছিলে। আপোনালোকে এনেদৰে কেতিয়াবা বনাই খাই চাবচোন, আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। বৰ বেছি ডেক'ৰেশ্যন কৰিব নাজানো, হ'লেও পিঁয়াজ কাটি লৈছোঁ, আৰু তিয়ঁহ কাটি লৈছোঁ, অকণমান আচাৰ লৈছোঁ, নেমু টেঙা লৈছোঁ, আৰু এনেদৰে মই খুব তৃপ্তিৰে ভাতকেইটা খাই লওঁ। আপোনালোকেও তেতিয়ালৈকে মোৰ ভিডিঅ'টো এনজয় কৰক, আৰু জনাব যে আপোনালোকৰ কেনেকুৱা লাগিল। আৰু যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ধন্যবাদ।